নমস্কাৰ আকৌ আপোনালোকক আমাৰ চেনেললৈ স্বাগতম। আজি আপোনালোকক মচুৰ দালিৰ ক্ৰীম বনোৱা শিকাম। ইয়াক লগালে আপোনাৰ ত্বক আকৰ্ষিত আৰু সুন্দৰ হ'ব। আপোনাৰ চেহেৰাৰ পৰা সকলো দাগ, পিম্পলছ, ডাৰ্ক স্পটছ নাইকিয়া হৈ যাব। এই মচুৰ দালিৰ ক্ৰীম বনোৱা একেবাৰেই সহজ। আপোনাক এই ক্ৰীমটো বনোৱাৰ কাৰণে মচুৰ দালি লাগিব। তেনেহ'লে এটা সৰু বাটিত 2 বা 3 চামুচ মচুৰ দালি লৈ লওক। ইয়াৰ পাছত এই দালিত গোলাপ জল দি দিব আৰু গোটেই ৰাতি তেনেকৈ ভিজাই ৰাখি দিব। গোটেই ৰাতি ভিজোৱাৰ পাছত আপোনাৰ মচুৰ দালি এনেকুৱা দেখা যাব, অলপ নৰম আৰু ফুলি যাব। এতিয়া এই মচুৰ দালিখিনি পিচি ল'ব লাগিব। মই গ্ৰাইণ্ডিং জাৰ ব্যৱহাৰ কৰিছোঁ। আপুনিও গ্ৰাইণ্ডিং জাৰত মচুৰ দালি আৰু পানীখিনি দি দিব বা আপুনি শিলৰ পতাটো পিচি ল'ব পাৰে। দালিখিনি পিচি লোৱাৰ পাছত আপোনাৰ মচুৰ দালিৰ পেষ্ট তৈয়াৰ হৈ গ'ল। আৰু এই পেষ্টৰ ঘনত্ব বেছি পাতল বা বেছি ঘন হ'ব নালাগে, মানে মিডিয়াম হ'ব লাগে। এতিয়া এই পিচি লোৱা দালিখিনি চেকনিৰে চেকি ল'ব লাগিব। চেকাৰ বাবে আপুনি কটনৰ কাপোৰৰো ব্যৱহাৰ কৰিব পাৰে। আৰু ইয়াৰ পিছত বলক কেনেকৈ মচুৰ দালিৰ ক্ৰীম বনাই কওঁ আহক। এই ক্ৰীম বনোৱাৰ বাবে এটা বাটিত চেকি লোৱা দালিখিনি 3 বা 4 চামুচ লৈ ল'ব। ইয়াৰ পিছত ইয়াত 2 চামুচ গ্লিচাৰিন দি দিব। ইয়াৰ পিছত 1.5 চামুচ ভিটামিন ই অইল দিব লাগিব। যদি আপোনাৰ তাত ভিটামিন ই অইল নাথাকে তেন্তে অলিভ অইলো দিব পাৰে। এতিয়া ভিটামিন ই অইল দিয়াৰ পাছত ভালদৰে মিহলাই ল'ব লাগিব। কিছু সময় মিহলোৱাৰ পাছত শেষত 2 চামুচ এল'ভেৰা জেল দি দিব লাগিব আৰু আকৌ ভালদৰে মিহলাই ল'ব লাগিব, কিয়নো স্মুথ আৰু ক্ৰিমি পেষ্ট বনাব লাগিব আমাক। সকলো ইনগ্ৰিডিয়েণ্টছ ভালদৰে মিহলোৱাৰ পাছত আপোনাৰ মচুৰ দালিৰ ক্ৰীম তৈয়াৰ হ'ল। এতিয়া আপোনাক কওঁ কেনেকৈ এই ক্ৰীম আপুনি ৰাখিব। আপুনি সৰু এটা যিকোনো ক্ৰীমৰ ডিব্বা ল'লেও হ'ল। আমি পঞ্চ ক্ৰীম ব্যৱহাৰ কৰোঁ বা পঞ্চৰ ডিব্বাটো ল'লেও হ'ব। তাত আপুনি 10-15 দিন এই ক্ৰীম ৰাখিব পাৰিব। এই মচুৰ দালিৰ ক্ৰীম 100% প্ৰাকৃতিক সৌন্দৰ্যবৰ্ধক উপযোগী ক্ৰীম। ইয়াৰ ভিতৰত সকলো প্ৰাকৃতিক বস্তু আছে যিয়ে আপোনাৰ ত্বকৰ সৌন্দৰ্য বঢ়োৱাত সহায় কৰিব, লগতে মুখত থকা ব্ৰণ কমোৱাত সহায়ক হ'ব। এইটো ক্ৰীমে মুখৰ ক'লা দাগ, ৰ'দ বেছি লাগিলে মুখটো ক'লা হৈ যায়, তাকো নাইকিয়া কৰিব। তেন্তে বলক কেনেকৈ এই ক্ৰীম আপুনি ব্যৱহাৰ কৰিব কওঁ। আঙুলিৰে ক্ৰীম অলপ লৈ আপোনাৰ ফেচ আৰু ডিঙিত লগাব আৰু 10-20 ছেকেণ্ড তেনেকৈ মাছাজ কৰিব। ভালদৰে মাছাজ কৰাৰ পাছত ত্বক গোটেই ৰাতি তেনেকৈ থৈ দিব, ধুই নিদিব। আপুনি এনেকৈ দিনত 2 বাৰ ব্যৱহাৰ কৰিব, ৰাতিপুৱা এবাৰ আৰু ৰাতি এবাৰ লগাব। তেনেকৈ ইয়াৰ লাভ পাব আৰু তেন্তে আপুনি এবাৰ ব্যৱহাৰ কৰি চাওক। আশা ৰাখিছোঁ আপুনি এই ভিডিঅ'টিৰ পৰা উপকৃত হ'ব। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে এনেকুৱা আৰু ভিডিঅ' পোৱাৰ বাবে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো টিপি দিয়ক। ভাল লাগিলে কমেণ্ট কৰিব। ধন্যবাদ।